কবিতাৰ শিৰোনাম আই তুমি নাৰী, যুদ্ধৰ অক্লান্ত সৈনিক। 10 বছৰ বয়সতে বিয়া হৈ স্বামীৰ ঘৰ গছকা আমাৰ মা। 10টা বসন্তৰ পৰশনা সুকোমল দেহৰ ভাজত আতি আতি বন্ধা সোণোৱালী বুটাৰে কেছ বছাৰিহা। দীঘল উৰণি টানি আয়ে উয়ে খোৱা বুঢ়া দেউতাৰ বাটচোৰা গুচকি দেউতাৰ উৰুষা পজাৰ উৰুঙা আঁতৰাইছিল। উৰণিৰ আঁৰ লৈ মৰমৰ বান্ধেৰে দুহাত প্ৰসাৰী আয়ে দেউতাৰ পজাঘৰ আঁকোৱালি ধৰিছিল। নতুন সপোন দেখা আয়ে হেৰুৱাই পেলালে পাঠশালাৰ সহজ ক খ আৰু ৰজাৰাণীৰ দুখৰীয়া খেল। উৰণিৰ আঁৰত ঠনধৰা সপোনবোৰে পোখা মেলি কুৰুকি কুৰুকি আইৰ বুকুত বাহ বান্ধিছিল। নিৰ্জন দুপৰীয়া হাতশালখনত মাকুটোৰ সতে মিতিৰালি পাতি দুহাতৰ যাদুত জালি কটা সপোনবোৰ পদুম পাহি হৈ হাঁহিছিল। সাৰ্থকতাৰ পিছল বাটত আয়ে সন্তৰ্পণে খোপনি পুতি পূবৰ বেলিটিলৈ চাই আগুৱাইছিল। আইৰ মৰমবোৰে উৰণিৰ তলত লুকা ভাকু খেলিছিল। ধৈৰ্য সহনশীলতাৰ পাঠ শিকাওঁতা আয়ে সপোনে তলমলোৱা দুচকুত অযুত আশা বান্ধি নামঘোষা আইনাম বিয়ানামৰ সুৰৰ মূৰ্ছনাত সপোনবোৰক কলমটিয়াব দিছিল। সুললিত স্বৰেৰে শব্দৰ শিল্পেৰে আয়ে দেউতাৰ উৰুষা পজা মুখৰিত কৰিছিল। সত্যম শিৱম সুন্দৰমৰ আৰাধনাৰে উৰণিৰ আঁৰতেই অনাখৰী আয়ে জ্ঞানৰ বন্তি জ্বলাই উৰুষা পজাত পোহৰ বিলাইছিল। আচলত মেৰিয়াই থোৱা সপোনবোৰ সময়ৰ চাকনৈয়াত সুলকি পৰিছিল আৰু খহি পৰিছিল আইৰ উৰণি। অগতানুগতিক আৱেশেৰে আয়ে আঙুলিৰ ফাকেৰে সৰি পৰা বসন্তবোৰ বিচাৰি দেওপাৰণিত দহিছিল। তথাপিও জীৱন জিনি ৰিক্ত হৃদয় পৰিপূৰ্ণতাৰে ভৰোণ হোৱাৰ স্বপ্ন বুকুত সিঁচি নিৰলে স্বস্তিৰ উশাহ টানি আই আজি সুখনিদ্ৰাৰ স্বপ্নত বিভোৰ। জীৱন যুদ্ধৰ অক্লান্ত সৈনিক। ধন্যবাদ।